নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পিয়ালি পালেং বনালোঁ। এইজোপা দেখিছে নহয়, পিয়ালি পালেং বুলি কওঁ, অন্য কিবা নাম আছে যদি মই নাজানো। গছ পালেং বুলিও কোৱা হয়। এয়া মই ভালদৰে ছিঙি ল'লোঁ আৰু ইয়াত থকা ফুলটো আপোনালোকে আঁতৰাই ল'ব। মই ফুলটো আঁতৰাই ল'ম পিছত। এতিয়া মই ভালদৰে চাফা কৰি ধুই এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকেও কাটি ল'ব। দুটা বিলাহী লৈছোঁ আৰু মই এতিয়া মাছ টুকুৰা ফ্ৰাই কৰি ল'ম। আচলতে ইয়াৰ যদি অন্য কিবা নাম আছে মই নাজানো, কিন্তু মই পিয়ালি পালেং বুলিয়ে জানো। এতিয়া মই মাছ টুকুৰা ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই জোখ অনুসৰি তেল দিম। আপোনালোকে যিমানটো পৰিমাণত বনাইছে সিমানটো পৰিমাণত ল'ব। এতিয়া কাটি থোৱা পিঁয়াজ টুকুৰা দি দিলোঁ তাতে। এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই তাত কাটি থোৱা সৰু সৰুকৈ পিয়ালি পালেংখিনি দি দিলোঁ। এইখিনি মই এতিয়া ভালদৰে সিজালৈকে ভাজি থাকিম। এইখিনি যেতিয়া মোৰ সিজিব, ইয়াত মই নিমখ হালধি জোখ অনুসৰি দি দিম। আপোনালোকে জোখ অনুসৰি দি দিব যিমানটো পৰিমাণৰ বনাইছে। এয়া দেখিছে নহয়, এইখিনি সিজিবলৈ আৰম্ভ কৰিয়েই দিছে। এতিয়া মই অলপ সময় থৈ দিম এনেদৰে। 5 মিনিটমান ভাজিলে এইখিনি ভালদৰে সিজিয়ে যায়। এয়া দেখিছে নহয়, মোৰ সিজি গ'ল। এতিয়া মই কাটি থোৱা বিলাহী দুটা ইয়াতে দি দিম। আচলতে ইয়াৰ খাবলৈ সোৱাদটো বহুত ভাল। আপোনালোকে এবাৰ খাই চাবচোন, এই পালেংটো খাই চাইছেনে? আগতে ময়ো খোৱা নাছিলোঁ, প্ৰথম জনা নাছিলোঁ যে এইটো খাই বুলি। তাতে মই এতিয়া মচুৰ দালি অলপ বইল কৰি থৈছিলোঁ আলু এটা সৈতে, তাতে মই ঢালি দিলোঁ। ইয়াত অলপ মচুৰ দালিও আপোনালোকে এড কৰি দিব, খাবলৈ বিৰাট সোৱাদ লাগে। এতিয়া মোৰ ডাঠ হৈ যোৱা দেখি অকণমান পানী এড কৰি দিছোঁ। এডাল দেখিছে নহয়, এডাল বাঁহৰ ঘুটনি বুলি কওঁ আমি। আপোনালোকে কি বুলি কয় জনাবচোন। এয়া মোৰ উতল আহিছে। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছ টুকুৰা ইয়াতে দি দিলোঁ। এতিয়া মই উতলিব দিম 5 মিনিটমান সময়। এয়া মোৰ ৰেডি হৈয়ে গ'ল। আচলতে ইয়াৰ সোৱাদটো যে ইমান সুন্দৰ, আপোনালোকে এবাৰ খাই চাব। এয়া মোৰ ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত এবাৰ খাই চাবচোন। হয়তো এবাৰ খালে সদায় খাবলৈ মন গৈ থাকিব। আজিলৈ আহিছোঁ, অন্য এদিন আহিম অন্য এটা ভিডিঅ'লৈ। যদি মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।